নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ ভাল। মোৰ কিন্তু হ'লে পুৰা একদম হেপি, মই ভালে। চ' আজি আমি কথা পাতিম এইজন ককাৰ বিষয়ে, যিজন ককাই নেকি আজিকালিৰ বয়সত নাতিয়াক নাটনাকৰ সাধু কথা ক'ব গৈ টিকটকত ডেন্স কৰি আছে। বলক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তামুলো নহলো খালি দেখুৱাবলে চৰায়ো নহলো এইজন হৈছে আমাৰ হৰকান্ত ককা, যিজন ককাই নেকি আজিকালিৰ বয়সত নাতিয়াক সাধু কথা ক'ব এৰি গৈ কেনে টিকটকত ডেন্স কৰি আছে। চাওক ডেন্সবোৰ একবাৰ আমাৰ ককাৰ কেনে লাগে চাই লওঁ বাৰু একবাৰ। নীলাকৈ আকাশত তৰাৰে ধেমালি চুই চাওঁ লাগে জোনাকীৰ বুকুচাত। এখেত ককাই যদি চুলিকেইডাল অলপ কালাৰ কৰি লয়, এখেতকতো আৰু আমাৰ সলমান খান, শ্বাহৰুখ খান পাত্তাই নাপাব। টিকটকৰ ষ্টাৰ হৈ যাব, হিৰো ষ্টাৰ। অ' ককা, এইটো আপুনি কি ডেন্স দিলে? নাগিন ডেন্স নেকি? ৱাও। আমাৰ ককাৰ হিৰে দেহে গোটাই টিকটক একদম নধৰা হৈ পৰিছে। চাওক আমাৰ ককাও এতিয়া আপোনাৰ হৰিৰ নাম লোৱাৰ কাম। আপুনি যাওক হৰিৰ নাম লওক, এতিয়া আপোনাৰ টিকটক কৰিলে নাচাজে। চ' আপুনি যে হৰিৰ নাম লওক, মন্দিৰত গৈ আৰাধনা কৰক, যাতে আপোনাৰ অহা দিনবোৰ ভালে কুশলে যায়। চ' এতিয়া আপুনি টিকটক কৰিলে নাচাজে।